আপুনি ঈশ্বৰক বিশ্বাস কৰেনে? যদিহে আপুনি ঈশ্বৰক বিশ্বাস কৰোঁ বুলি কয়, তেতিয়াহ'লে তাৰ সপক্ষে আপোনাৰ ওচৰত কিছুমান যুক্তি থাকিব। আৰু যদিহে আপুনি ঈশ্বৰক বিশ্বাস নকৰোঁ বুলি কয়, তেতিয়াও তাৰ সপক্ষে আপোনাৰ ওচৰত কিছুমান যুক্তি নিশ্চয় থাকিব। দ্য গড ডিলিউজন কিতাপখন লিখিছে ৰিচাৰ্ড ডকিন্সে। ৰিচাৰ্ড ডকিন্স এগৰাকী বিৱৰ্তনীয় জীৱবিজ্ঞানী, ইভলিউচনাৰী বায়'লজিষ্ট। তেওঁ জিন, বিৱৰ্তনবাদ, ডাৰউইনৰ তত্ত্বক লৈ পেলাই এতিয়ালৈকে কেইবাখনো গ্ৰন্থ লিখিছে, বোধহয় 6-7খনমান গ্ৰন্থ হ'ব। আৰু তেওঁৰ গ্ৰন্থৰ যিটো সাৱলীলতা আছে আৰু তেওঁৰ গ্ৰন্থৰ যিটো যুক্তিনিষ্ঠতা, সেই তাৰ কাৰণে গ্ৰন্থসমূহে সাধাৰণ পাঠকৰ মাজতো প্ৰায়েই সমাদৰ লাভ কৰি আহিছে। গড ডিলিউজন গ্ৰন্থখন অৱশ্যে সেইসমূহ গ্ৰন্থৰ পৰা অলপ পৃথক, কাৰণ এই গ্ৰন্থখনে ঈশ্বৰৰ অস্তিত্ব আছে নে নাই সেইটো বিষয়ক লৈ পেলাইহে আগবাঢ়িছে। অৱশ্যে গ্ৰন্থখনৰ কিছুমান ব্যাখ্যাত তেওঁ নিশ্চয় বিৱৰ্তনবাদৰ প্ৰসংগ আনিছে, ডাৰউইনৰ প্ৰসংগ নিশ্চয় আনিছে, কিন্তু মূলতঃ তেওঁ আক্ৰমণ কৰিছে ধৰ্মীয় যিটো আমাৰ অন্ধবিশ্বাস বা ধৰ্মগুৰুসকলে যুগ যুগ ধৰি পেলাই যিবোৰ কথা মানুহৰ মাজত বিভ্ৰান্তি বিয়পাবৰ কাৰণে সৃষ্টি কৰিছে, সেই কথাবোৰক তেওঁ মূলতঃ আক্ৰমণ কৰিছে। গ্ৰন্থখনৰ আৰম্ভণিতে এটা সুন্দৰ উক্তি পঢ়িবলৈ পোৱা যায়। উক্তিটো লিখা হৈছে ডগলাছ আডামছক উদ্দেশ্য কৰি। ইজ নট ইট এনাফ টু চি ডেট এ গাৰ্ডেন ইজ বিউটিফুল উইদাউট হেভিং টু বিলিভ ডেট দেয়াৰ আৰ ফেয়াৰিজ এট দ্য বটম অফ ইট টু। কথাষাৰৰ অন্তৰস্থলত লুকাই থকা গভীৰতাখিনি মোৰ ইমানেই ভাল লাগিল, যাতে মই অসমীয়ালৈ অনুবাদ কৰি পেলালোঁ। ফুলনিখন ধুনীয়া, এইটো কথাত পতিয়ন যাবলৈও আমি কিছুমান সাধুকথাত বিশ্বাস কৰিব লাগিব নেকি? আচলতে কথাষাৰ ওপৰে ওপৰে চালে বৰ সাধাৰণ কথা যেন লাগে, কিন্তু যেতিয়া আমি ইয়াৰ গভীৰত সোমাওঁ তেতিয়া অনুভৱ কৰোঁ যে আমি আমাৰ চৌপাশৰ পৃথিৱীত ঘটি থকা প্ৰত্যেকটো ঘটনাৰ আঁৰতেই কিবা এটা ঐশ্বৰিক বা অলৌকিক শক্তি লুকাই থকা যেন অনুভৱ হয়। আচলতে এইটো আমাৰ হয় এই কাৰণেই যে আমাৰ যিটো আমাৰ চিন্তাধাৰা, তাত কিছুমান পূৰ্ব আৰোপিত কিছুমান বিশ্বাস জাপি দিয়া হয়, তাৰ পৰিণতিতে আমাৰ মনলৈ সেই চিন্তাটো আহে। কিন্তু নহয়, যেতিয়া ফুল এপাহ আচলতে ফুলে, তাৰ আঁৰত কিছুমান প্ৰাকৃতিক বা জিনগত কাৰণহে নাথাকে, তাৰ আঁৰত কোনো অলৌকিক বা ঐশ্বৰিক শক্তিৰ কোনো প্ৰভাৱ নাথাকে। সেই কথাটো বুজাবলৈকে বোধ হয় এই উক্তিষাৰি লিখা হৈছে। বাৰু যি কি নহওক, এই অধ্যায়টোত কিতাপখনত মুঠতে 10টা অধ্যায় আছে। 500 পৃষ্ঠাৰ এই কিতাপখনত থকা প্ৰত্যেকটো অধ্যায়ে বিভিন্ন বিষয়ক সামৰি লৈছে। পলিথিজিম, মনোথিজিমৰ পৰা আৰম্ভ কৰি গ্ৰেট পেয়াৰ এক্সপেৰিমেণ্ট। গ্ৰেট পেয়াৰ এক্সপেৰিমেণ্টটো এটা বৰ উল্লেখযোগ্য পৰীক্ষা, কাৰণ এই পৰীক্ষাটোৰ পৰা এটা কথা ওলাল যে প্ৰাৰ্থনা আৰু ৰোগৰ লগত খুব এটা ঘনিষ্ঠ সম্বন্ধ নহয়। আমি ভাবোঁ যে প্ৰাৰ্থনা কৰিলে ৰোগৰ পৰা মানুহ ৰোগমুক্ত হ'ব পাৰে, কিন্তু আচলতে এই যিটো এক্সপেৰিমেণ্ট, বোধহয় এইটো 2006-05 চন তেনেকুৱামান হৈছিলে, তাত ওলাল যে আচলতে যিসকল ৰোগীক উদ্দেশ্যি প্ৰাৰ্থনা কৰা হৈছিলে, সেইসকলৰ ৰোগ ভাল হোৱাৰ পৰিৱৰ্তে তেওঁলোক পাৰফৰ্মেঞ্চ এনজাইটিত আক্ৰান্ত হৈ পেলাই তেওঁলোকৰ অৱস্থা পূৰ্বতকৈ বেয়াহে হ'ল। গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথা তেওঁলোকে খুবেই তথ্য সমৃদ্ধভাৱে গ্ৰন্থখনত উন্মোচিত কৰিছে। তাৰপিছত আৰু এটা মোৰ অধ্যায় ভাল লাগে, সেইটো হৈছে ৰুটছ অফ মৰেলিটি, হোৱাই আৰ উই গুড। আচলতে মানুহ যে ভাল, যে মানৱ জাতিয়ে কিছুমান বেয়া কাম কৰাৰ লগতে কিছুমান যে ভাল কামো কৰিছে, সেই কথাখিনি আঁৰত কোনোবা ঐশ্বৰিক বা অলৌকিক শক্তি আছে নেকি? আমি প্ৰায়ে তেনেকুৱা ধৰণৰ কথা আহিলে ভগৱানকে কৃতিত্বটো দিওঁ। ধৰক উদাহৰণস্বৰূপে যেতিয়া এটা শিশুৰ জন্ম হয়, তেতিয়া আমি কি কৰোঁ, শিশুটোৰ জন্ম হোৱাৰ কাৰণে পিতৃ মাতৃ বা ডক্তৰসকলক, যিসকল চিকিৎসকে অশেষ কষ্ট স্বীকাৰ কৰি পেলাই সেই ল'ৰাটোৰ পৃথিৱীলৈ অহাত সহায় কৰিলে, তেওঁলোকক কৃতিত্ব দিয়াৰ পৰিৱৰ্তে আমি কি কৰোঁ, ভগৱানক ধন্যবাদ দিওঁ। ঠিকেই আছে, ভগৱানক ধন্যবাদ দিয়াটো বাৰু খুব বেয়া কথাও নহয়, কিন্তু আচল কথাটো হৈছে কি, মানুহ আচলতে প্ৰকৃতিগতভাৱে ভাল। এইটো বিৱৰ্তনবাদেও এই কথাটোৱে কয় যে জীৱ জন্তুৰ মাজত যিটো এল্ট্ৰুইজিম বা ৰেচিপ্ৰকেল এল্ট্ৰুইজিম, যে মই আপোনাক কিবা এটা সহায় কৰিম, তুমি মোক তেনেকৈ কিবা এটা সহায় কৰিব লাগিব, সেই বস্তুটো আচলতে আমাৰ বিৱৰ্তনবাদৰ জৰিয়তে আমাৰ পুৰুষানুক্ৰমে লাভ কৰা এটা আমাৰ প্ৰকৃতিগত প্ৰৱণতা। তাৰ আঁৰত কোনো অলৌকিক বা ঐশ্বৰিক শক্তিৰ অৰিহণা নাই। সেই কথাখিনি ডকিন্সে খুবেই তথ্য সমৃদ্ধভাৱে আৰু বিশ্বাসযোগ্যভাৱে মানে পতিয়ন যোৱাকৈ লিখিব পাৰিছে এই কিতাপখনত। তাৰপিছত আৰু এটা অধ্যায় মোৰ ভাল লাগে, হোৱাই দেয়াৰ অলমষ্ট চাৰ্টেনলি ইজ ন' গড। যে আমি যেতিয়া আচলতে ভগৱানৰ অস্তিত্বহীনতাৰ কথা কওঁ, তেতিয়া সেই কথাটোৰ বুজাবৰ কাৰণে আমি কিছুমান পাতল বা তৰল যুক্তিৰ আশ্ৰয় লওঁ। আমি আচলতে ভগৱানক বিশ্বাস নকৰোঁ, কিন্তু তাকে আমি বুজাবৰ কাৰণে নিশ্চয় তাত এটা অল্টাৰনেটিভ পাথ থাকিব লাগিব। অৰ্থাৎ যে ভগৱানে যদি পৃথিৱীখন সৃষ্টি কৰা নাই, বা বাইবেলত যিবোৰ কথা লিখা আছে, অল্ড টেষ্টামেণ্ট, নিউ টেষ্টামেণ্ট, বা ধৰ্মগুৰুসকলে যিবোৰ তেওঁলোকৰ ধাৰণা, সেই তেওঁলোকে যিবোৰ ধাৰণা দিব বিচাৰে, তাৰ পৰিৱৰ্তে আৰু বেলেগ ধাৰণা কি আছে, যাৰ দ্বাৰা আমি ক'ব পাৰোঁ যে পৃথিৱীখনত এনেকুৱা এটা ঘটনা ঘটি আছে যে ইয়াৰ কাৰণে এইটোৰ ফলত এইটো হৈছে, কজ কি, এই যে ইফেক্টটো হৈছে ইয়াৰ কজটো কি।
কি তেনেকুৱা ধৰণৰ কথা কিছুমানৰ কাৰণে আমাৰ অল্টাৰনেটিভ এটা পাথ নিশ্চয় লাগিব সেই পাথটো ইয়াত ডকিন্সে বিবৰ্তনবাদৰ জৰিয়তে আগবঢ়াইছে গতিকে সেই বিবৰ্তনবাদৰ জৰিয়তে আমি যেতিয়া আগবাঢ়োঁ তেতিয়া আচলতে আমি বহুতো ৰহস্য আমি উন্মোচন কৰিব পাৰোঁ গ্ৰন্থখনৰ একেবাৰে শেষৰ ফালে চাইল্ডহুড এবিউজ এণ্ড দ্য এস্কেপ ফ্ৰম ৰিলিজন কেনেকৈ শৈশৱ অৱস্থাতে ল'ৰা ছোৱালীৰ মন মগজুত ধৰ্ম সম্বন্ধীয় কিছুমান অন্ধবিশ্বাস জাপি দিয়া হয় আৰু সেই অন্ধবিশ্বাসবোৰে ল'ৰাটোৰ বা ছোৱালীজনীৰ ভৱিষ্যতে কেনেকুৱা ধৰণৰ ক্ষতি কৰিব পাৰে তেওঁলোকক মেণ্টেলি কেনেকৈ ধৰণৰ এবিউজ কৰে আপুনি দেখিছে ফিজিকেল এণ্ড মেণ্টেল এবিউজ এণ্ড ডিফেন্স অফ চিলড্ৰেন এডুকেশ্যনেল স্কেণ্ডেল বিভিন্ন ধৰণৰ কথাবিলাক ডকিন্সে এটা পুংখানুপুংখভাৱে আৰু সাহসিকতাৰে উত্থাপন কৰিছে মুঠৰ ওপৰত মই এটাই কথা ক'ম যে আপুনি ঈশ্বৰক বিশ্বাস কৰক বা নকৰক সেইটো আপোনাৰ নিজস্ব ব্যক্তিগত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত এটা কথা কিন্তু এই গ্ৰন্থখন আপুনি পঢ়া উচিত এই কাৰণেই যে এই গ্ৰন্থখনে আপোনাক কিছুমান প্ৰত্যাহ্বান জনাব আপুনি যদি ঈশ্বৰক বিশ্বাস কৰে কিয় কৰে সেইটো আপুনি ভাবিবলৈ সুযোগ পাব যদিহে আপুনি ঈশ্বৰক বিশ্বাস নকৰে কিয় নকৰে সেই যুক্তিটোৰ সমৰ্থন আপুনি কিছুমান নতুন যুক্তি বা অল্টাৰনেটিভ এটা পাথ আপুনি তৈয়াৰ কৰিবৰ কাৰণে সুবিধা আহিব এইখন মোৰ এখন অন্যতম প্ৰিয় গ্ৰন্থ মই ভাবোঁ কিতাপখন পঢ়ি আপোনালোকেও যথেষ্ট চিন্তাৰ খোৰাক পাব আৰু বিভিন্ন আলোচনা বা লেখা মেলা কৰোঁতে কিতাপখনে আপোনাক বিভিন্ন ধৰণে সহায় কৰিব বুলি মই ভাবিছোঁ ধন্যবাদ